Нахуй тоже надо. На всякий случай. Русский военный корабль, иди нахуй. И для этого мы будем стремиться к демилитаризации и денацификации Украины, а также приданию суду. Здійснили удари по нашій військовій інфраструктурі та по нашим прикордонникам, прикордонним загонам. В багатьох містах України було чутно вибух. ৰাছিয়াই কিয় যুদ্ধত নামিলে কিয় আক্ৰমণ কৰিলে ইউক্ৰেইনক ইয়াৰ সকলো উত্তৰ লুকাই আছে গোপন বুৰঞ্জীত 1900 চনত ৰাছিয়া আৰু ইউক্ৰেইন আছিল সোভিয়েট ইউনিয়নৰ আণ্ডাৰত সোভিয়েট ইউনিয়নৰ 15খন ৰিপাব্লিক আছিল আৰু 15খন ৰিপাব্লিকৰ মাজত ৰাছিয়া হৈছিল সকলোতকৈ শক্তিশালী পাৱাৰফুল ৰিপাব্লিক আৰু 2 নম্বৰ শক্তিশালী ৰিপাব্লিক আছিল ইউক্ৰেইন 1991 চনত সোভিয়েট ইউনিয়ন ভাঙি গ'ল আৰু ৰাছিয়া আৰু ইউক্ৰেইন এখন বেলেগ বেলেগ দেশ স্থাপিত হ'ল কিন্তু ইউক্ৰেইনৰ লগত থাকি গৈছিল সোভিয়েট ইউনিয়নৰ বহুতো নিউক্লিয়াৰ সামগ্ৰী আৰু নিউক্লিয়াৰ বেছ অৱশেষত ৰাছিয়াই সেই নিউক্লিয়াৰ বেছ ইউক্ৰেইনৰ পৰা কৰায়ত্ব কৰিলে আৰু তাৰ বিনিময়ত ইউক্ৰেইনক নিৰাপত্তা আৰু সভৰেন্টি সদায় অটুট ৰখাৰ চৰ্ত ৰাখিলে নৱেম্বৰ 2013 ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ দায়িত্ব ল'লে ভিক্টৰ ইয়াকুনজৰ ওপৰত বহুতো কৰাপশ্যনৰ চাৰ্জ আছিল আৰু তেওঁ এজন ৰাছিয়া ৰাষ্ট্ৰপতি আছিল অৰ্থাৎ তেওঁ সদায় ৰাছিয়াৰ পক্ষত থিয় দিছিল তেওঁ নাকচ কৰিছিল ইউ ট্ৰেড ডিল ইউৰোপিয়ান ইউনিয়ন ট্ৰেড ডিল যি ডিলৰ পৰা ইউক্ৰেইনৰ বহুতো লাভ হ'ল হয় ইউৰোপিয়ান কাণ্ট্ৰিজবিলাকৰ পৰা সেই ডিলৰ পৰা ইউৰোপিয়ান ইউনিয়নৰ দেশ আৰু ইউক্ৰেইনৰ মাজত ভাল সম্বন্ধ গঢ়ি উঠিল হয় কিন্তু সেই ডিল নাকচ কৰিছিল ভিক্টৰ ইয়াকুনজে কিন্তু ভিক্টৰ ইয়াকুনজে ৰাছিয়াৰ পৰা 15 মিলিয়ন টকাৰ ফাইনেন্সিয়েল এছিষ্টেন্স লৈছিল একে দেখি ইউক্ৰেইনৰ আৱাসীৰ বহুত খং উঠিছিল আৰু ইউক্ৰেইনখন মস্কোৰ হাতত গতাই দিয়াৰ এলিগেশ্যন ৰাষ্ট্ৰপতিক লগাইছিল তাৰে পিছত ইউক্ৰেইনৰ আৱাসীক বিশাল প্ৰটেষ্ট আৰম্ভ কৰি দিছিল ইণ্ডিপেণ্ডেন্স স্কোৱাৰত আৰু এই প্ৰটেষ্টৰ নাম দিয়া হৈছিল ইউৰোমেডাৰ প্ৰটেষ্টাৰবিলাকৰ ডিমাণ্ড আছিল ইউ ডিল ইউৰোপিয়ান ইউনিয়ন ডিল সোনকালে চাইন কৰিব লাগে আৰু ৰাষ্ট্ৰপতি পদৰ পৰা ভিক্টৰ ইয়াকুনজক সোনকালে হৰাই দিব লাগে ইউক্ৰেইনৰ ৱেষ্টাৰ্ণ ছাইডৰ মানুহখিনিয়ে বিশেষকৈ প্ৰটেষ্ট কৰিছিল অৱশেষত ফেব্ৰুৱাৰী 14ত ৰাষ্ট্ৰপতিক গুচাই দিয়া হ'ল ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে তেওঁক ৰাছিয়ালৈ লৈ গ'ল কিন্তু ভিক্টৰ ইয়াকুনজক প্ৰেছিডেণ্ট হিচাপে অটুট থকা বিচাৰিছিল ইউক্ৰেইনৰ ইষ্টাৰ্ণ ছাইডত থকা মানুহখিনি অলপ ৰাছিয়া আছিল মানে ৰাছিয়াৰ ছাপৰ্টাৰ আছিল সিহঁতে অলপ বিশেষকৈ ডনবাছ এৰিয়া এখন চহৰৰ দ্বাৰা গঠিত হয় লুহাংস্ক আৰু ডনষ্টেংক আনপিনে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন এইবোৰ দেখি বহু খং উঠিছিল আৰু ক্ৰিমিয়া যোনখন এখন ইউক্ৰেইনৰ অংশ আছিল লাহে লাহে মিলিটাৰী পঠাই ৰাছিয়াৰ অংশ বনাই ল'লে ক্ৰিমিয়াখন এখন পেনিনচুলা ব্লেক চিৰ ছাইডত অৱস্থিত 1954 যেতিয়া সোভিয়েট ইউনিয়ন আছিল তেতিয়া ক্ৰিমিয়াখন ইউক্ৰেইনক গতাই দিয়া হৈছিল আৰু তেতিয়া ৰাছিয়াৰ একো সিমান এটা আপত্তি নাছিল যিহেতু তেতিয়া সোভিয়েট ইউনিয়নৰ আণ্ডাৰত আছিল এয়া কৰা হৈছিল ইউক্ৰেইন আৰু ৰাছিয়াৰ যাতে সম্বন্ধ ভালে থাকে তাৰ কাৰণে ক্ৰিমিয়াখন ইউক্ৰেইনক গতাই দিয়া হৈছিল 1954ত কিন্তু এতিয়া 2014 চনত ৰাছিয়াই আকৌ ক্ৰিমিয়াখন জব্দ কৰি ল'লে নিজৰ অংশ বনাই ল'লে ইউক্ৰেইনখন ইউৰোপ মহাদেশৰ সকলোতকৈ ডাঙৰ দেশ ইয়াত প্ৰায় 44 মিলিয়ন মানুহে বাস কৰে আৰু ইউক্ৰেইনখন ইষ্ট আৰু ৱেষ্টৰ মাজত ডিভাইড হৈ আছে ৱেষ্টৰ মানুহখিনি হৈছে ইউৰোপৰ ছাপৰ্টাৰ ইউএছৰ ছাপৰ্টাৰ আমেৰিকাৰ ছাপৰ্টাৰ আৰু ইষ্টৰ মানুহখিনি হৈছে ৰাছিয়াৰ ছাপৰ্টাৰ ৰাছিয়া সেইখিনি সদায় ৰাছিয়াক ছাপৰ্ট কৰে ৰাছিয়ান ভাষা কয় ভ্লাদিমিৰ পুটিনে তাত বহুতো প্ৰক্সি ৱাৰ চলাইছিল আৰু সেইখিনি এৰিয়া ৰেবেল এৰিয়া হিচাপে চিনাক্ত কৰা হৈছিল 2019 চনত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ দায়িত্ব ল'লে ভলদিমিৰ জেলেনস্কি তেওঁৰ উদ্দেশ্য আছিল ইউৰোপিয়ান দেশৰ লগত ইউক্ৰেইনক সংগতি লগাই আগবঢ়াই নিয়াৰ তেওঁ ভাল সম্বন্ধ ৰাখিছিল আমেৰিকাৰ লগত
আৰু ৰাষ্ট্ৰপতিগৰাকীয়ে ইউক্ৰেইনক নেটৰ লগত জইন কৰা প্ৰক্ৰিয়া আগবঢ়াই নিলে। এতিয়া নেটো হৈছে নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন। এটা সংগঠন য'ত 30খন দেশ সংযুক্ত হৈ আছে, য'ত আমেৰিকা, ফ্ৰান্স, জাৰ্মান এইবোৰ দেশ আছে। আৰু সেই অৰ্গেনাইজেশ্যনটোৰ উদ্দেশ্য হ'ল যদি যিকোনো 30খন দেশৰ ভিতৰত যিকোনো এখন দেশত আক্ৰমণ হয়, এই 30খন দেশ গোটেই সংলগ্ন হয়, মানে একেলগে যায় সেই এখন দেশৰ যোনখন দেশৰ ওপৰত আক্ৰমণ হৈছে সেই দেশৰ হৈ যুঁজিব যাব। ইপিনে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে কেতিয়াও নিবিচাৰিছিল যে ইউক্ৰেইন নেটোত জইন কৰক। উদ্দেশ্য আছিল আগৰ ছ'ভিয়েট ইউনিয়নৰ দেশ যাতে কেতিয়াও নেটো জইন নকৰে। এটা কাৰণ হ'ল যদি ইউক্ৰেইন নেটো জইন কৰে তেতিয়া ৰাছিয়াখন সকলো নেটো থকা দেশৰ ধৰিব। ওপৰৰ পৰা নৰ্থ ছাইডৰ পৰা ইউক্ৰেইন, টাৰ্কি আৰু পিছপিনৰ পৰা জাপান, এইবোৰ চব নেটো থকা দেশ। ভ্লাদিমিৰ পুটিনে মিটিঙৰ ওপৰত মিটিং ৰাখিছিল ফ্ৰান্স, ইউক্ৰেইন আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ লগত। তেওঁৰ উদ্দেশ্য আছিল কোনো কাৰণতেই যাতে ইউক্ৰেইনে নেটো জইন কৰিব নোৱাৰে। কিন্তু কোনো ৰাষ্ট্ৰপতিয়ে পুটিনৰ কথা নামানিলে আৰু ইউক্ৰেইনক নেটো জইন কৰোৱা প্ৰক্ৰিয়া আগবঢ়াই লৈ গ'ল। আৰু অৱশেষত পুটিনে যুদ্ধ ঘোষণা কৰিলে, যি যুদ্ধ এতিয়া চলি আছে। আৰু যুদ্ধৰ আঁৰত বহুতো পুটিনৰ ৰাজনৈতিক কাৰণ আছে, যি কাৰণ এতিয়া লাহে লাহে ওলাই আহিব, নিউজত দিব লাহে লাহে। যুদ্ধ কেতিয়াও সমাধান হ'ব নোৱাৰে, ইয়াত প্ৰতি আম নাগৰিকৰে হয়।